দোস্ত আজি মই আপোনাক এনেকুৱা দুটা টিপছৰ কথা কম। আপুনি এই দুটা টিপছ আপোনাৰ জীৱনত এপ্লাই কৰি কেনে আপুনি যিকোনো সমস্যাৰ পৰা ওলাই আহিব পাৰে। যেনেকুৱা যিকোনো সমস্যা বুলি কওঁতে ডিপ্ৰেশ্যন, এনজাইটি, অভাৰ থিংকিং, এনেকুৱা মানসিক প্ৰব্লেম। যদি আপুনি সেনেকুৱা প্ৰব্লেমত আছে আৰু কিন্তু হলি আপুনি সেনেকুৱা প্ৰব্লেমত থাকি কেনে এইবিলাক মানে টেকনিকৰ কথা জানা নাই, আপোনাক কোনো কোৱা নাই, যদি আপুনি পোৱা নাই ক'তো, তেনেহ'লে আপুনি 100% এইটো গ্ৰহণ কৰিব লাগে। যেতিয়া মানুহে ডিপ্ৰেশ্যন, এনজাইটি, অভাৰ থিংকিঙত থাকে, তেতিয়া এনেকুৱা মানে টেকনিক কৰিলে মানুহে বহুত মানুহৰ কাৰণে ভাল হয়। চ' মোৰ জীৱনত মই কৰোঁ। যেনেকুৱা ডিপ ব্ৰিডিং, ফাৰ্ষ্ট 1 নম্বৰ ডিপ ব্ৰিডিঙৰ কথা কওঁ, মেডিটেশ্যন। মেডিটেশ্যনটো এনেকুৱা এটা টেকনিক হয়, এনেকুৱা এটা টিপছ হয়, আপুনি আপোনাৰ মাইণ্ডটো ৰিলেক্স কৰি দিয়ে। আমাৰ মাইণ্ডটো ৰিলেক্স কৰি দিয়ে যেতিয়া আমি কৰিম সেইটো কাম, সেইটো মানে অভ্যাস কৰিম, সেইটো টেকনিক কৰিম, তেতিয়া আমাৰ মাইণ্ডটো ৰিলেক্স হৈ যায়। আমি যেতিয়া এনজাইটিত থাকো, আমাৰ কিছুমান নেগেটিভ থটছ আহি থাকে, থটছ বিলাক আমি ধৰিব পাৰো যে এইটো থটছ আহি আছে, আৰু থটছৰ মানে হেৰিটো পাৱাৰটো কমি যাই থাকে দিনক দিনে। আমাৰ মাইণ্ডটো ৰিলেক্স হয়, আমাৰ এনজাইটি কমি যায়। চ' আপুনি মেডিটেশ্যন, ডিপ ব্ৰিডিং কৰিব, আপুনি ইউটিউবত চাৰ্চ কৰিলে সেনেকুৱা ভিডিঅ' বহুত পাই যাব, এভেইলেবল পাই যাব। আপুনি কেনেকুৱাকে কৰিব, যেতিয়া আপুনি ৰাতি টোপনি মাৰাৰ কাৰণে যাব বিচনাত, তেতিয়া আপুনি কৰিব। আৰু ৰাতিপুৱা শোৱাৰ আগে আগে, মানে চৰি, ৰাতিপুৱা টোপনি পাৰাৰ মানে বাগাত দি কেনে উঠাৰ আগে আগে, টোপনিৰ পৰা উঠাৰ আগে আগে আপুনি বিচনাতে সেইটো মানে প্ৰেক্টিচ কৰি ল'ব। আপোনাৰ কিন্তু ফাৰ্ষ্টতে কৰি কেনে ভাল নালাগিব, আৰু আপুনি ফাৰ্ষ্টতে কৰাৰ লগে লগে আপুনি সেইটো নকৰিব কাম যে এক লগত আধা ঘন্টা সময়, বেছি সময় কৰাৰ কাৰণে চেষ্টা কৰিব নালাগে। আপুনি লাহে 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 5 মিনিট, 2 মিনিট আৰু বাঢ়াব, 7 মিনিট, 10 মিনিট, এনেকুৱাকে বাৰে বাৰে যাই থাকিব আপুনি। চ' আপুনি কিন্তু ফাৰ্ষ্টতে ৰিজাল্ট নাপায়, লাহে 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 ৰিজাল্ট পাব। চ' সেইটো টেকনিক আপুনি ইউটিউবত চাই কেনে আপুনি কৰিব। আৰু 2 নম্বৰ টেকনিকটো হ'ল ভিজুৱেলাইজেশ্যন টেকনিক। ভিজুৱেলাইজেশ্যনো এনেকুৱা এটা পাৱাৰফুল টেকনিক, আপোনাৰ জীৱনটো মানে সলাই পেলায়, বহুত পাৱাৰফুলি কাম কৰে। এইটো টেকনিকো আপুনি টোপনি মাৰাৰ আগে আগে ৰাতি কৰিব একবাৰ, আৰু ৰাতিপুৱা কৰিব উঠাৰ আগে আগে। যেনেকুৱা মই ক'লো, মেডিটেশ্যনটো কৰি কেনে এক লগত কৰিব দুটা কাম। আগে মেডিটেশ্যন কৰি ল'ব 5 মিনিট, বা আপুনি যিমানখিনি ভাল পায় কৰি কেনে, তাৰপিছত আপুনি ভিজুৱেলাইজেশ্যন কৰিব, যেনেকুৱাকে আপুনি বিচাৰে সেনেকুৱা ধৰণৰ। আপুনি ভিজুৱেলাইজেশ্যন চকুকেইটা বন্ধ কৰি কেনে আপুনি ভিজুৱেলাইজ কৰিব যে আপুনি কেনেকুৱা ধৰণৰ জীৱনটো জীয়াই থাকিবৰ কাৰণে বিচাৰে, কি বিচাৰে, কি কৰিলে আপুনি ভাল পায়, আপুনি সেইটো কাম আপুনি মাইণ্ডত চাব, আপুনি মাইণ্ডত মানে সেইটো বস্তু কৰিব। চ' তেতিয়া আপুনি যেতিয়া সেনেকে ৰেগুলাৰ কৰা কৰিব, আপোনাৰ ব্ৰেইনত কি হ'ব, মানে নিউৰেল কানেকশ্যন আপোনাৰ বনাব, সেনেকুৱা ধৰণৰ নিউৰেল কানেকশ্যন। চ' বহুত পাৱাৰফুলি কাম কৰে। কিন্তু মই আৰু একবাৰ কৈ দিওঁ আপোনাক যে মই অলৰেডি মেডিটেশ্যনটোৰ কথা ক'লো যে ফাৰ্ষ্টতে 2-3 দিন কৰাৰ লগে লগে আপোনাৰ কাম নকৰে, আৰু মনটোই মানে ক'ব পাৰে যে এইটো কাম নাই, একো মানে মিনিংলেছ, একো কাম কৰা নাই, এইটো কৰি লাভ নাই, এনেকে আপোনাৰ মনটো ক'ব পাৰে, বা কওঁৱে বহুত মানুহক। চ' তেতিয়াই আপোনাৰ মনৰ কথা বিশ্বাস কৰিব নালাগে, আপুনি কৰি থাকক, আপুনি ফাইদা পাই যাব 100%। আপুনি যেতিয়া লাগাতাৰ কৰি থাকিব, আপুনি তাৰ পৰিণাম পাৱা আৰম্ভ হৈ যাব, 100% পাব। বহুত পাৱাৰফুলি কাম কৰে। চ' মোৰ জীৱনত মই এপ্লাই কৰোঁ ৰেগুলাৰ, বহুত মানুহে এপ্লাই কৰে সেইটো বস্তু, সেইটো টেকনিক, সেই দুটা টেকনিক। চ' আপুনিও কৰিব। আপুনি দুটা টেকনিক আপুনি ইউটিউবত মাৰিব। ভিজুৱেলাইজেশ্যনটো ইউটিউবত মাৰিলে আপোনাক সেনেকুৱা ধৰণৰ ভিডিঅ' এভেইলেবল দি দিব। মেডিটেশ্যনটো মাৰিলে আপোনাক ইউটিউবত সেনেকুৱা ভিডিঅ' আপুনি পাই যাব। তাতে চাই কেনে আপুনি কেনেকুৱাকে কৰে, মানে তাতে কৈ দিব, তাতে চাই কেনে আপুনি সেনেকুৱাকে কৰিব পাৰে। আৰু যদি আপুনি ডিপ্ৰেশ্যন, এনজাইটি, অভাৰ থিংকিঙত আছে, আপুনি ট্ৰিটমেণ্ট লোৱা নাই, তেনেহ'লে আপুনি কিছুমান থেৰাপিও ল'ব লাগিব, আৰু থেৰাপিৰ যোগেদি আপুনি ঠিক হৈ যাব। আপুনি থেৰাপিৰ লগত এই দুটা টেকনিকো কৰক। যদি থেৰাপি পোৱা নাই, আপুনি থেৰাপি ল'বৰ কাৰণে বিচাৰে, আপুনি কাউন্সিলিং ল'বৰ কাৰণে বিচাৰে, কাকো আপুনি পোৱা নাই সহায় কৰাৰ কাৰণে, মানুহ এনেকুৱা প্ৰব্লেমৰ পৰা ওলাই অনাৰ কাৰণে আপুনি কাকো বিচাৰি পোৱা নাই, যদি ভাবে আপুনি মনটো দি মোৰ লগত যোগাযোগ কৰিবৰ কাৰণে, আপুনি মোৰ লগত যোগাযোগ কৰিব পাৰে। মই আপোনাক সহায় কৰিম, আপোনাক সেনেকুৱা প্ৰব্লেমৰ পৰা ওলাই অনাৰ কাৰণে আপোনাক মই বহুত চেষ্টা কৰিম। আপোনাক কিছুমান বস্তু বুজাম, যেনেকুৱা আপোনাৰ মাইণ্ডটো কেনেকুৱাকে কাম কৰে,
আপোনাক থট প্ৰচেছটো কেনেকুৱাকৈ আপুনি চেঞ্জ কৰিব, থটছবোৰ আপুনি কেনেকুৱাকৈ আপুনি মেনেজ কৰিব, বুজি পাব নিজক। চব বস্তু মই ষ্টেপ বাই ষ্টেপ আপোনাক মই বুজাম। মোৰ নম্বৰটো ডিছক্ৰিপশ্যনত দিয়া আছে, আপুনি মোক যোগাযোগ কৰিব পাৰে। আপুনি যদি হৈ আছে সেনেকুৱা প্ৰব্লেম হৈ আছে আপোনাৰ, আপুনি ভাল কৰি শান্তিত থাকিব পাৰে, আপোনাৰ বহুত অসুবিধা হৈছে, আপুনি দেৰি নকৰিব, আপুনি মোক যোগাযোগ কৰক। হোৱাটছআপত মেছেজ দিব নতুবা আপুনি ফোন কৰিব পাৰে। যদি ভিডিঅ'টো ভাল লাগছে, ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি কিবা কুৱেশ্যন আছে তেনেহ'লে মোক কমেণ্টত সুধিব পাৰে। থেংক ইউ ভেৰি মাছ। ভালকে থাকিব, পজিটিভ থাকিব। বাই বাই।